Welcome everyone. Mind Map Education channel to সকলোকে স্বাগতম জনাইছো আগন্তুক DHS নন টেকনিক্যাল পৰীক্ষাৰ কাৰণে লেটস ক্ৰেক DHS নামৰ আমি যেটো সেশন চলাই গৈছিলো তাৰ তৃতীয়টো ভিডিও আপোনালোকৰ মাজলৈ লৈ আনিছো আৰু আজিৰ ভিডিওটোৰ জৰিয়তে আমি ইণ্ডিয়ান জিওগ্ৰাফি অৰ্থাৎ ভাৰতৰ ভূগোলৰ কিছুমান প্ৰশ্নোত্তৰ আলোচনা কৰিম কিয়নো পূৰ্বৱৰ্তী বৰ্ষৰ প্ৰশ্নকাকতসমূহ যদি আপোনালোকে চাইছে তাৰ আপোনালোকে দেখা পাব DHS পৰীক্ষাৰ প্ৰশ্নকাকতসমূহত জিওগ্ৰাফিৰ পৰা আটাইতকৈ বেছি প্ৰশ্ন অহা দেখা পোৱা যায় গতিকে আমি জিওগ্ৰাফি পৰ্চনৰ গোটেই প্ৰশ্নোত্তৰখিনি যদি কভাৰ কৰিব পাৰো পৰীক্ষাত তেন্তে আমি এটা ভাল নম্বৰ পাই কোৱালিফাই কৰাৰ চান্স আছে গতিকে আহকচোন আজি আমি ভাৰতীয় ভূগোলৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ চেষ্টা কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটো হৈছে Rohtang mountain pass is located in which state mountain pass মানে গিৰিপথৰ কথা কৈছে অসমীয়াত ক'বলৈ গ'লে Rohtang নামৰ যেটো গিৰিপথ সেই গিৰিপথটো ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত আছে সিকিমত আছে হিমাচল প্ৰদেশত আছে অৰুণাচল প্ৰদেশত আছে না জম্মু এণ্ড কাশ্মীৰত আছে প্ৰশ্নটো সঠিক উত্তৰ কি হ'ব Rohtang নামৰ গিৰিপথটো ভাৰতবৰ্ষৰ হিমাচল প্ৰদেশত আছে অপচন বি উইল বি দা কাৰেক্ট আনসাৰ এটা প্ৰশ্ন এনেকৈ খুদিব পাৰে গিৰিপথ এটাই দুখন ঠাইক সংযোগ কৰে আমি জানো গিৰিপথ এটাই কি কৰে দুখন ঠাইক সংযোগ কৰে এটা Rohtang নামৰ যেটো গিৰিপথ সেই গিৰিপথটোৱে কোন দুখন ঠাইক সংযোগ কৰিছে আপোনালোকে মনত ৰাখিব হিমাচল প্ৰদেশৰ কুল্লু ভেলীৰ লগত স্পিতি ভেলী কথা আপোনালোকে শুনা পাইছে একদম মানুহবোৰ যায় ফুৰিবলৈ যায় আমাৰ অসমৰ পৰা বহুত যায় কুল্লু ভেলীৰ লগত স্পিতি ভেলীক সংযোগ কৰিছে Rohtang নামৰ গিৰিপথটোৱে কোৱেশ্চন নম্বৰ 2 Benihal mountain pass is located in which state or union territory অৰ্থাৎ বেনিহাল নামৰ যেটো গিৰিপথ সেই গিৰিপথটো ভাৰতবৰ্ষৰ কোনখন ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত প্ৰদেশত আছে সিকিম হিমাচল প্ৰদেশ অৰুণাচল প্ৰদেশ না জম্মু এণ্ড কাশ্মীৰ প্ৰশ্নটো সঠিক উত্তৰ হ'ব বেনিহাল নামৰ যেটো গিৰিপথ সেই গিৰিপথটো ভাৰতবৰ্ষৰ জম্মু কাশ্মীৰ নামৰ যিখন ইউনিয়ন টেৰিটৰি বৰ্তমান জম্মু কাশ্মীৰ যেটো ৰাজ্য নহয় জম্মু কাশ্মীৰ এখন কি হয় ইউনিয়ন টেৰিটৰি তাতেই বেনিহাল নামৰ গিৰিপথটো অৱস্থিত কোৱেশ্চন নম্বৰ 3 Pongong Tso Lake is located in which state or UT? এটা এই Pongong Tso Lake টোকে Pangong Lake বুলি কোৱা হয় কি বুলি কোৱা হয় Pangong Lake বুলিও কোৱা হয় Pangong হ্ৰদ বুলিও কোৱা হয় নতুবা Pongong Tso Lake বুলিও কোৱা হয় এই লেকটো এই হ্ৰদটো ভাৰতবৰ্ষৰ কোনখন ৰাজ্য নতুবা কেন্দ্ৰীয় শাসিত প্ৰদেশত আছে বুলি কৈছে সিকিমত আছে লাডাখত আছে অৰুণাচল প্ৰদেশত আছে না জম্মু এণ্ড কাশ্মীৰত আছে প্ৰশ্নটো সঠিক উত্তৰ হ'ব লাডাখ নামৰ ইউনিয়ন টেৰিটৰিখনত Pangong Tso নতুবা Pangong Lakeটো অৱস্থিত লাডাখৰ লেহ নামৰ যিখন জিলা লাডাখৰ লেহ নামৰ জিলাখনত এই হ্ৰদটো অৱস্থিত Question number 4 Which of the following river does not take birth in Mansarovar lake যে তলৰ কোনখন নদীয়ে মানসৰোবৰ হ্ৰদৰ পৰা জন্ম হোৱা নাই বুলি কৈছে আমি সৰুৰে পৰা পাইছো ব্ৰহ্মপুত্ৰ নদীৰ উৎস হৈছে মানসৰোবৰ হ্ৰদ হয় গতিকে ব্ৰহ্মপুত্ৰ জন্ম হৈছে ইন্দাস অৰ্থাৎ সিন্ধু নদীৰ জন্ম হৈছে মানসৰোবৰ হ্ৰদৰ পৰাই আৰু সতলুজ নামৰ যিখন নদী সেই নদীখনৰ উৎস মানসৰোবৰ হ্ৰদৰ ওচৰতেই আছে কিন্তু গংগা নদীৰ উৎস মানসৰোবৰ হ্ৰদ নহয় গতিকে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব গংগা নদী কাৰণ গংগা নদীৰ যেটো উৎস হেতু কি হয় গংগা নদীৰ উৎসটো যে গোমুখ নামৰ এৰিয়াখিনি আৰু গোমুখ নামৰ এৰিয়াখিনি ক'ত আছে আমি জানো গংগোত্ৰী গ্লেচিয়াৰত আছে গংগোত্ৰী গ্লেচিয়াৰ হয়নে গংগোত্ৰী নামৰ যেটো হিমবা সেই হিমবাটোৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে Question number 5 Leh Pass is located in which state or UT তলৰ কোনখন ৰাজ্য নতুবা কেন্দ্ৰীয় শাসিত প্ৰদেশত লেহ গিৰিপথটো অৱস্থিত আপোনালোকে পাইছে জিওগ্ৰাফিৰ ভূগোলৰ কিতাপত লেহ নামৰ যেটো গিৰিপথ সেই গিৰিপথটো ক'ত অৱস্থিত বুলি কৈছে প্ৰশ্নটো সঠিক উত্তৰ আমি ইতিমধ্যে গম পালো লাডাখৰ এখন জিলাৰ নাম হৈছে লেহ গতিকে লাডাখত আছে লেহ নামৰ গিৰিপথটো আৰু এই লেহ নামৰ গিৰিপথটোৱে মানালীৰ লগত লেহ নামৰ অংশখিনিক সংযোগ কৰে বহুতো কিতাপত আপোনালোকে লেহ পাছটো জম্মু কাশ্মীৰত থকা বুলি পাব কিন্তু নহয় বৰ্তমান হেতু লাডাখ ইউনিয়ন টেৰিটৰি অন্তৰ্গত Question number 6 Arakan Yoma is the extension of the Himalaya located in এতিয়া আমি সকলোৱে জানো হিমালয়া এনেকৈ আছে হয়নে এতিয়া হিমালয়াটো এইফালে এনেকৈ গৈ পেলাই এনেকৈ দুটা ফাট মেলি গৈছে এটা কোৱা হয় Arakan Yoma আৰু আনটো কোৱা হয় Pegu Yoma কি বুলি কোৱা হয় সেই দুটা ভাগক এটা কোৱা হয় Arakan Yoma আৰু এটা কোৱা হয় Pegu Yoma এটা কথাটো হল এই হিমালয়ৰ যেটো এই বৰ্ধিত অংশটো কোনখন দেশত আছে বুলি কৈছে বাংলাদেশত আছে নেপালত আছে নে মিয়ানমাৰত আছে নে পাকিস্তানত আছে প্ৰশ্নটো সঠিক উত্তৰ কি হ'ব হিমালয়ৰ বৰ্ধিত অংশ যাক Arakan Yoma আৰু Pegu Yoma বুলি কোৱা হয় সেই দুটা অংশ ক'ত আছে মিয়ানমাৰত আছে আপোনালোকে মনত ৰাখিব প্ৰশ্ন এনেকৈ খুদিব পাৰে Pegu Yoma মাউন্টেইন ক'ত আছে মিয়ানমাৰত আছে Arakan Yoma মাউন্টেইন ক'ত আছে মিয়ানমাৰত আছে
Question number 7. Chandratal and Renuka Tal lakes are located in which state? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত চন্দ্ৰতাল হ্ৰদ আৰু ৰেণুকা তাল হ্ৰদ এই হ্ৰদ দুটা অৱস্থিত বুলি কৈছে? ছিকিমত আছে, হিমাচল প্ৰদেশত আছে, অৰুণাচল প্ৰদেশত আছে নে জম্মু এণ্ড কাশ্মীৰত আছে? প্ৰশ্নটো সঠিক উত্তৰ হ'ব হিমাচল প্ৰদেশৰ দুটা গুৰুত্বপূৰ্ণ হ্ৰদ হৈছে চন্দ্ৰতাল আৰু ৰেণুকা তাল। Question number 8. Patkai Bum Mountains separate India from. এটা পাটকাই বুম পৰ্বতমালাটোৱে ভাৰতবৰ্ষক কোনখন দেশৰ পৰা পৃথক কৰিছে বুলি কৈছে? এটা পাটকাই বুম পাহাৰ শ্ৰেণীটোৰ কথা আমি গম পাওঁ উত্তৰ পূৰ্বাঞ্চলৰ এটা গুৰুত্বপূৰ্ণ পৰ্বত শ্ৰেণী পাটকাই বুম, আৰু এই পাটকাই বুম পৰ্বতমালাটোৱে ভাৰতবৰ্ষৰ পৰা কাক পৃথক কৰিছে? ম্যানমাৰক পৃথক কৰিছে। অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। Question number 9. Keibul Lamjao National Park is located in. কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত অৱস্থিত? নাগালেণ্ড, অৰুণাচল প্ৰদেশ, ম্যানমাৰ নে মণিপুৰ? প্ৰশ্নটোৰ সঠিক উত্তৰ কি হ'ব? মণিপুৰত অৱস্থিত। ভুল নকৰিব, ম্যানমাৰখন এখন ৰাজ্য নহয়, ম্যানমাৰ এখন দেশ হয়। ম্যানমাৰ বুলিও অপশ্যন দিব পাৰে কাৰণ বহুতে ম্যানমাৰ আৰু মণিপুৰৰ মাজত ভুল কৰে, হয়নে? গতিকে ইয়াৰ সঠিক উত্তৰ হ'ব মণিপুৰত। এতিয়া কেইবুল লামজাও নামৰ যিখন ৰাষ্ট্ৰীয় উদ্যান সেইখনৰ বিষয়ে আমি জানিবলগীয়া আন কিছুমান তথ্য হৈছে এইখন হৈছে এছিয়াৰ একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক। কি বুলি ক'লোঁ মই? ফ্লোটিং নেশ্যনেল পাৰ্ক, অৰ্থাৎ পানীৰ ওপৰত উপঙি থকা একমাত্ৰ ৰাষ্ট্ৰীয় উদ্যানখন হৈছে কেইবুল লামজাও নেশ্যনেল পাৰ্ক। ক'ত উপঙি আছে? লোকটাক হ্ৰদৰ কথা আমি জানো, লোকটাক লেকৰ কথা আমি জানো। এই লোকটাক হ্ৰদৰ ওপৰতে কেইবুল লামজাও নেশ্যনেল পাৰ্কখন উপঙি আছে। এতিয়া প্ৰশ্ন সুধিব পাৰে যে কেইবুল লামজাও নেশ্যনেল পাৰ্কখন কিহৰ কাৰণে বিখ্যাত? তেতিয়া প্ৰশ্নটো সঠিক উত্তৰ হ'ব চাংগাই হৰিণৰ কাৰণে। কি? চাংগাই ডিয়েৰ, যাক আমি চাংগাই হৰিণ বুলি কওঁ, সেই হৰিণাৰ কাৰণে কেইবুল লামজাও নেশ্যনেল পাৰ্কখন বিখ্যাত। আৰু এই চাংগাই হৰিণাটোকে ডেন্সিং ডিয়েৰ বুলি কোৱা হয়। কি বুলি কোৱা হয়? ডেন্সিং ডিয়েৰ, নাচি থকা হৰিণা বুলি কোৱা হয়। কিহৰ কাৰণে? কাৰণ আপুনি কল্পনা কৰকচোন, পানীৰ ওপৰত যেতিয়া ঘাঁহ বনবোৰ উপঙি থাকিব আৰু তাৰ ওপৰত যেতিয়া হৰিণা এটা খোজকাঢ়ি যাব সি লৰি থাকিব, সেইকাৰণে ডান্সিং ডিয়েৰ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10. হোৱাট ইজ দ্য চ'ৰ্চ অফ জেলাম ৰিভাৰ? জেলাম নদীখনৰ উৎস কি বুলি কৈছে? আমি জানো জেলাম নদীখন কাৰ এখন উপনদী হয়? সিন্ধু নদীৰ। ইণ্ডাছ নদীৰ এখন উপনদী হৈছে জেলাম, আৰু সেই জেলাম নদীখনৰ উৎস হৈছে ভেৰিনাগ। কি? ভেৰিনাগ বুলিও দিব পাৰে, নতুবা ভেৰনাগ বুলিও দিব পাৰে। এইটো হৈছে জেলাম নদীৰ উৎস। ক'ত আছে? জম্মু এণ্ড কাশ্মীৰত আছে, মনত ৰাখিব। Question number 11. Which of the following city is located on the bank of river Rabi? ৰবি নদীখনো ইণ্ডাছ নদীৰ অৰ্থাৎ সিন্ধু নদীৰ এখন উপনদী হয়। এতিয়া এই ৰবি নদীখনৰ পাৰতেই এখন চহৰ অৱস্থিত। চহৰখন কোনখন? ইছলামাবাদ, লাহোৰ, জম্মু নে এলাহাবাদ? প্ৰশ্নটো সঠিক উত্তৰ হ'ব ৰবি নদীৰ পাৰত পাকিস্তানৰ লাহোৰ চহৰখন অৱস্থিত। Question number 12. Which of the following is not a tributary of Yamuna? তলৰ কোনখন যমুনা নদীৰ এখন উপনদী নহয় বুলি কৈছে? চম্বল, বেটুৱা, কেন নে দামোদৰ? আপোনালোকে মনত ৰাখিব যমুনা নদীৰ তিনিখন আটাইতকৈ গুৰুত্বপূৰ্ণ উপনদী হৈছে চম্বল, বেটুৱা আৰু কেন। এই তিনিখন উপনদী হয়। তাৰ মানে দামোদৰ নদীখন যমুনা নদীৰ এখন উপনদী নহয়। দামোদৰ নদীখন কাৰ উপনদী? দামোদৰ নদীখন হুগলী নদীখনৰ এখন উপনদী হয়। আৰু ক'ত আছে হুগলী নদীখন? ক'ত আছে আমি জানো? ৱেষ্ট বেংগলত আছে, হয়নে? Question number 13. Which of the following river is known as Sorrow of Bengal? অৰ্থাৎ তলৰ কোনখন নদীক বেংগালৰ দুখ বুলি কোৱা হয়? আমি Sorrow of Assam বুলি ক'লে ব্ৰহ্মপুত্ৰৰ কথা কোৱা হয়, কাৰণ ব্ৰহ্মপুত্ৰৰ বানপানী আমাৰ অসমক প্ৰতি বছৰে জ্বলা কলা খুৱাই কাৰণে অসমৰ দুখ বুলি ব্ৰহ্মপুত্ৰ নদীক কোৱা হয়। চিমিলাৰলি Sorrow of Bihar বুলি কাক কোৱা হয়? Sorrow of Bihar বুলি কোচি নদীখনক কোৱা হয়। কোচি ৰিভাৰখনক Sorrow of Bihar বুলি কোৱা হয়। চিমিলাৰলি Sorrow of Bengal বুলি কোৱা হয় দামোদৰ নদীখনক। অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। Question number 14. Which of the following is not a tributary of Ganga? তলৰ কোনখন গংগা নদীৰ এখন উপনদী নহয় বুলি কৈছে? ৰামগংগা, গোমতী, ঘাগৰা নে দুধগংগা? এতিয়া প্ৰশ্নটোৰ সঠিক উত্তৰ কি হ'ব? ৰামগংগা ইজ এ ট্ৰিবিউটৰী অফ গংগা। গোমতীও এখন উপনদী হয়, ঘাগৰাও এখন গংগাৰ উপনদী হয়, কিন্তু দুধগংগা নামৰ নদীখন গংগাৰ এখন উপনদী নহয়। নামটোৰ পাছফালে গংগা শব্দটো দেখি পেলাই নাভাবিব যে এইখন গংগা নদীৰ এখন উপনদী। দুধগংগা নদীখন কাৰ এখন উপনদী? দুধগংগা নদীখন কৃষ্ণা নদীৰ এখন উপনদী, হ'বনে? Question number 15. Which of the following Indian states does not share boundary with Nepal?
তলৰ কোনখন ভাৰতীয় ৰাজ্যই নেপালৰ লগত সীমা ভাগ বতৰা নকৰে বুলি কৈছে আমি ভাৰতৰ ওচৰে পাজৰে যিখন দেশ আছে সেই দেশকেইখনৰ লগত ভাৰতীয় কোনকেইখন ৰাজ্যই সীমা ভাগ বতৰা কৰে সেই সম্পৰ্কে জানিব লাগিব নেপালৰ লগত সৰ্বমুঠ 5খন ভাৰতীয় ৰাজ্যই সীমা ভাগ বতৰা কৰে এখন হৈছে উত্তৰাখণ্ড এখন হৈছে উত্তৰ প্ৰদেশ এখন হৈছে বিহাৰ হলনে তাৰ নেক্সট ৱেষ্ট বেংগলৰ নেপালৰ লগত সীমা ভাগ বতৰা কৰে আৰু নেক্সট আহিব আমাৰ ছিকিমেও সীমা ভাগ বতৰা কৰে কিন্তু ঝাৰখণ্ডে নেপালৰ লগত কোনো সীমা ভাগ বতৰা নকৰে প্ৰশ্ন এনেকৈও সুধিব পাৰে নেপালৰ লগত কেইখন ভাৰতীয় ৰাজ্যই সীমা ভাগ বতৰা কৰে প্ৰশ্নটো সঠিক উত্তৰ হ'ব নেপালৰ লগত 5খন ভাৰতীয় ৰাজ্যই সীমা ভাগ বতৰা কৰে Question number 16 Nagaland shares its international border with which country Nagalande কোনখন দেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে বুলি কৈছে মিয়ানমাৰৰ লগত কৰে নে নেপালৰ লগত কৰে নে ভুটানৰ লগত কৰে নে বাংলাদেশৰ লগত কৰে প্ৰশ্নটো সঠিক উত্তৰ হ'ব নাগালেণ্ডে কাৰ লগত সীমা ভাগ বতৰা কৰে মিয়ানমাৰৰ লগত কৰে আপোনালোকে যদি উত্তৰ পূৰ্বাঞ্চলৰ মেপখন চাই দেখা পাব ইয়াত যদি নাগালেণ্ড আছে ইয়াত মিয়ানমাৰ আছে ইয়াত কি আছে মিয়ানমাৰ আছে অৰ্থাৎ কোনফালে আছে নাগালেণ্ডৰ পূব ফালে কি আছে মিয়ানমাৰ আছে হয়নে Question number 17 Ayodhya is located on the bank of which river? কোনখন নদীৰ পাৰত অযোধ্যা নামৰ চহৰখন অৱস্থিত বুলি কৈছে পূৰ্বৱৰ্তী বৰ্ষৰ প্ৰশ্ন কাকতসমূহ চালে দেখা পাব যে এখন ভাৰতীয় চহৰ আৰু এখন আন্তঃৰাষ্ট্ৰীয় চহৰৰ তেওঁলোকে নাম খুদে আৰু কি চহৰ দুখন কোন নদীৰ পাৰত অৱস্থিত সেই সম্পৰ্কে প্ৰশ্ন খুদা দেখা পোৱা যায় অযোধ্যা নামৰ চহৰখন সৰায়ু নদীৰ পাৰত অৱস্থিত অপচন সি will be the correct answer Question number 18 Sangai festival is celebrated in which state of India? Sangai উৎসৱ ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত পালন কৰা হয় ইতিমধ্যে মই আগৰ এটা প্ৰশ্ন আপোনালোকক কৈছো যে সাংগাই হৈছে এটা হৰিণা সাংগাই কি সাংগাই হৈছে এটা হৰিণা ক'ত পোৱা যায় মই ইতিমধ্যে কৈছো মণিপুৰত পোৱা যায় হয়নে মণিপুৰত ক'ত পোৱা যায় মণিপুৰৰ কেইবুল লামজাও নামৰ যিখন ফ্লোটিং নেশ্যনেল পাৰ্ক যিখন উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান তাত পোৱা যায় সাংগাই নামৰ হৰিণাটো আৰু প্ৰত্যেক বছৰে সেই মণিপুৰতেই সাংগাই উৎসৱ পালন কৰা হয় Question number 19 Which Indian city is known as City of Lake তলৰ কোনখন ভাৰতীয় চহৰক City of Lake অৰ্থাৎ হ্ৰদৰ চহৰ বুলি কোৱা হয় এতিয়া সিটি বিলাকৰ নিকনেম সম্পৰ্কে প্ৰশ্ন খুদা দেখা পোৱা যায় আপোনালোকে আমাৰ মাইন্ড মেপ এডুকেশ্যন চেনেলৰ জিওগ্ৰাফিৰ যিসমূহ পুৰণা ভিডিও আছে তাৰ আপোনালোকে গলে দেখা পাব চহৰ বিলাকৰ নিকনেমৰ ওপৰত আমি এটা এক্সট্ৰাকৈ ভিডিও প্ৰস্তুত কৰি থোৱা আছে যেহেতু ইয়াৰ পৰা প্ৰত্যেক বছৰে এটা হলো এটা প্ৰশ্ন আহা দেখা পোৱা যায় গতিকে সিটি অফ লেক বুলি কাক কোৱা হয় উদয়পুৰক কোৱা হয় উদয়পুৰ ক'ত আছে আপোনালোকে নিশ্চয়কৈ সকলোৱে জানে ৰাজস্থানত আছে ক'ত আছে ৰাজস্থানত আছে Question number 20 Surat is located on the bank of which river Surat নদীখন কোনখন নদীৰ পাৰত অৱস্থিত Surat চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত বুলি কৈছে জেলাম নদীৰ পাৰত তাপি নদীৰ পাৰত মহানদীৰ পাৰত নে সিন্ধুৰ পাৰত প্ৰশ্নটো সঠিক উত্তৰ হ'ব Surat নদীখন তাপি নদীৰ পাৰত অৱস্থিত তাপি নদীখনকে তাপ্তি নদী বুলি কোৱা হয় আপোনালোকে কনফিউজন নাৰাখিব গতিকে আজিৰ ভিডিওটোৰ জৰিয়তে আমি ইণ্ডিয়ান জিওগ্ৰাফিৰ 20টাকৈ প্ৰশ্নটোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিলো আপোনালোকৰ মাজৰে বহুতে আমাক কমেন্ট কৰি সুধি আছে যে পৰীক্ষাৰ সম্পৰ্কে কিবা তথ্য আমি জানো নেকি সেই সম্পৰ্কে আমি বহুত দুই এজন মানুহৰ লগত কথা পাতিব চেষ্টা কৰিছো যদি পৰীক্ষাৰ ডেট সম্পৰ্কে ইতিমধ্যে আমিও তেনেকুৱা কোনো খবৰ পোৱা নাই আসলতে চৰকাৰে যিমান পাৰে সোনকালে হেয়া লাগিলে আমাৰ শিক্ষা বিভাগে হং নতবা যি সকলে পৰীক্ষাটো পাতিব তেওঁলোকে যিমান পাৰে সোনকালে পৰীক্ষাটো পাতিব লাগে কাৰণ পৰীক্ষাটো পতাৰ সম্পৰ্কে ইমান দিনৰ পৰা ডেট পিছুৱাই আছে যেহেতু ইতিমধ্যে টেকনিক্যাল পৰ্যায়ৰ পৰীক্ষাখিনিও হৈ গ'ল তাৰ পাছতে আসাম দাৰে ৰিক্ৰুটমেন্টৰ এটা ডাঙৰ ৰিক্ৰুটমেন্ট ড্ৰাইভ তেওঁলোকে সফলতাৰে পালন কৰিলে কিন্তু ইয়াৰ পাছতো তেওঁলোকে নন টেকনিক্যাল পৰীক্ষাখিনি এতিয়ালৈকে পতা নাই গতিকে আপোনালোকে নিজৰ প্ৰস্তুতি চলাই যাওক কাৰণ চৰকাৰে হয়তো আজি ডেট ঘোষণা কৰি দিব পাৰে কাইলৈও ডেট ঘোষণা কৰি দিব পাৰে কেতিয়া তেওঁলোকে ডেট ঘোষণা কৰে তাৰ কোনো সিদ্ধান্ত যেটো আমি নাজানো গতিকে আপোনালোকে প্ৰস্তুত হৈ থাকক যাতে যেতিয়াই তেওঁলোকে পৰীক্ষাৰ নোটিছ দিয়ে তেতিয়াই যাতে আপোনালোকে পৰীক্ষাত বহিবগৈ পাৰে গতিকে আজিলৈ ইমানেই যদি ভিডিওটো ভাল লাগিল লাইক কৰিব কিবা ডাউট থাকিলে কমেন্ট কৰি সুধিব আৰু আমাৰ যিসমূহ পুৰণা ভিডিও আছে তাত আমি এতিয়ালৈকে আমি প্ৰায় 1500ৰো অধিক প্ৰশ্নোত্তৰ আলোচনা কৰিছো ডিএছএছ পৰীক্ষাৰ কাৰণে আৰু এইখিনি যদি আপোনালোকে পঢ়ি যায় ইয়াৰ পৰা আপোনালোকৰ প্ৰশ্ন নিশ্চয়কৈ কমন পৰাৰ চান্স আছে যেহেতু টেকনিক্যাল পৰ্যায়ৰ পৰীক্ষাখিনিতো আমাৰ পৰা প্ৰশ্নোত্তৰ কমন পৰিছে গতিকে আজিলৈ ইমানেই ধন্যবাদ